10টা বজালৈকে মানুহে বিহু খাব 10টা বজাত ঘৰত সোমাব ৰাতিপুৱা 6টাত আহি আকৌ মেজি জ্বলাব কিন্তু ৰাতি ভেলা ঘৰত থাকিব নালাগে এই কোন হেৰি বৰ্ডটো এটো নহয় চাওক কথাটো তেনেকৈ ক'লে নহ'ব ন নহয় মামা কথাটো এনেকুৱা ধৰণৰ যে SOPখন হয়তো হতুৱাই দিয়ক নতুবা আপোনাৰ বিহুটো হতুৱাই দিয়ক নেকি SOP আৰু বিহু এই দুটা একেলগে মই ভাবোঁ সম্ভৱ নহয় কাৰণ কেলৈ চাওক 10টা বজাৰ পৰা যিটো আপুনি ঘোষণা কৰিলে 10টা বজাৰ পৰা কোৱাৰ্টাৰ এটা ছিঙি আমি ৰাইজে প্লেনিং কৰোঁহে যে ক'ত কি কৰা হ'ব কেনেকৈ কি কৰা হ'ব গম পাইছেনে গতিকে 10 বজাত এতিয়া আমি বোলে লাই গুচাম নে গাহৰিয়ে বইল দিম নে চুকুৱা প্লেনিঙে কৰিম নে বটলে ছিঙিম হা কি কৰিম গতিকে অকণমান অসুবিধা হৈ যায় গতিকে আৰু এই কৰোণাটো কিন্তু খুব অসমীয়া যেন পাইছোঁ এখেতে বেলেগ সময়ত পাক মাৰক নামাৰক কিন্তু বিহু সময়ত ঠিকেই মাৰে পাকটো গতিকে আৰু মেইন কথা চুৰ কৰা মানুহখিনিৰ কাৰণে এখন নতুন SOP খুব বাধ্যতামূলক 11 বজা আগলৈকে কোনো চুৰ কৰিবলৈ যাব নোৱাৰিব আৰু ছেকেণ্ড কথা চুৰ কৰাৰ সময়ত মাস্ক আৰু চেনিটাইজাৰ বাধ্যতামূলক আৰু যদি জেৱা জপনা নতুন হয় তেতিয়াহ'লে মাজতে এখন কোনো ভাঙিব চিঙিব নোৱাৰিব সম্পূৰ্ণ 10-12জন মানুহ গৈ ধুনীয়াকৈ আপোনাৰ জেৱাখন উধবা মুধলে একেবাৰে দাঙি আনিব লাগিব আৰু গৃহস্থই নেদেখাকৈ তেওঁলোকে গম পোৱা আগত জ্বলাই ফুটছাইড পানী ঢালিব লাগিব আৰু 1 নম্বৰ একেবাৰে অন্তিম কথাটো হৈছে খুব বাধ্যতামূলক হাঁহ কুকুৰা যিসকলে চুৰ কৰিবলৈ যায় তেওঁলোক হাঁহ কুকুৰাৰ পৰা 2 গজ দূৰত্ব বজাই ৰাখিব লাগিব মাস্ক আৰু চেনিটাইজাৰ পুনৰ কথা সেইটোৱে বাকী আগবিয়ে চলাই যাব লাগে আমাৰ SOP বাদ দিয়া